Saya putih zanunya Fulimala Oh puntola Dusmute putola 1, 2, 3 Hey guys, good morning. Aku আহি গলো নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজত গটিকে ভিডিওটো বেলেগ কোনো স্পেশাল নহয় মানে আমাৰ কাৰণে স্পেশালটো এইটোৱে মানে আমি আজি আপোনাৰ মটন বনাব লৈছো ছাগলী মাংস তাকে সেইখিনিকে দেখুৱাম বহুত দিন ভিডিও দিয়া নাই আৰু ক'তো ওলাই যোৱা নাই চেন্নাইত বহুত বৰষুণ হৈ আছে সেইটো কাৰণে ওলাই যোৱা নাই আৰু এই আমাৰ আহি গ'ল এইটো মানে মোৰ হেল্পাৰ অকণমান নহয় তুমি আমাৰ পোহৰলৈ আহিলে ভাল হয় এইজন ল'ৰা হেল্পাৰ কালি বহুত গালি দিছোঁ আৰু এই গালি মানে অকণমান ফায়াৰ হৈ আছে তথাপিও যিকি নহওক ভিডিঅ'টো আগবাঢ়ি যাওঁ বাকী আপডেটখিনি কি কৰিছে এওঁ কি কৰিছে চব দেখুৱাই যাম চাই থাকক এয়া আমাৰ পুলিন দাস হয় পুলিন দাস নহয় বৰা হয় গতিকে আমি দাস কাৰণে মোৰ দাসে ওলাই যায় এইটো ক্ষমা কৰি দিব আপোনালোকে বাকী চিকেন পাখিয়ে কোৱা নিচিনা পাখি ৰাজপক্ষীয়ে কোৱা নিচিনা খাহী মাংস খাহী সেইকাৰণে খাহী মাংস আনিছোঁ এয়া চব 1 কিলো খাহী মাংস আনিছোঁ আৰু এইফালে আমাৰ পুলিনে গোটেইখিনি ইন্তজাম কৰি আছে মানে যি লাগে এইফালে আলু দিছে 3টা এয়া কাটি হৈ গৈছে এইফালে এয়া ধনিয়া দিব পিঁয়াজ দিব চিম্পুলকৈ বনাম জলকীয়া আছে বনোৱা মানুহটো ময়ে বনাম আৰু বেলেগ কোনে বনাব সেইকাৰণে মই বনাব লাগিব বাকী এয়া আদা নহয় খুন্দি আছে বাকী আমাৰ সময়ত পানী নাই পানী নোহোৱা দুখত এয়া আমি বাল্টিঙত পানী আনিবলগীয়া হৈছে চেন্নাইত আজি পানী নাইকিয়া হৈছে পানী পুৰা বানপানী হৈছে কিন্তু ইয়াত পানী নাই বাকী এইফালে আমাৰ ভাত হৈ আছে বাকী বাহিৰৰ অকণমান ভিউটো দেখুৱাই থৈ আহোঁ নদখুৱালে দিগদাৰ হ'ব নহয় এতিয়া চাব বাহিৰত মানে আমাৰ কি অৱস্থা হৈছে কালি ৰাতি বৰষুণ দি দিয়াৰ কাৰণে বানপানী কেনেকৈ হৈছে বানপানী এতিয়া নাই বাৰু বাকী কি কৰি আছে ল'ৰাবোৰে চাব এইটো চাই লওক এইটো অৱস্থা হৈছে ৰাতি পানী হৈছে বানপানী আৰু ফাৰ্ষ্ট ফ্ল'ৰত বানপানী হৈ গৈছে মানে ওপৰৰ পৰা পানী পৰিছে দেই বানপানী তেনেকুৱা বানপানী হোৱা নাই ভয় খাব নালাগে বাকী মানে বাৰাণ্ডাখন লেতেৰা হৈ গ'ল কাৰণে ক্লিন কৰি আছে ইহঁতি বাকী এইফালে ইহঁতি লগৰখিনি সোমাই আছে তাতে ইহঁতি কি বনাইছে চোৱা নাই বাৰু বাকী এইখিনি আমাৰ বাৰাণ্ডাৰ অৱস্থা এইটো হৈছে বাহিৰৰ ভিউটো চাই আহোঁগৈ এয়া আমাৰ চেন্নাই ভিউ বতৰ বেয়া কৰি আছে অলপ আগত বৰষুণ দি গৈছে ইয়াত দেখিছেনে ৱাল চোৱাল তিতি আছে অলপ পিছত আকৌ তিতিব আৰু এয়া বাকী চাই যাওঁ আপডেটখিনি চাই লওঁ এয়া একদম কামৰ মেইন মানুহ হাই বুলি কৈ দিয়া হাই ভালকৈ চকুটো হাই ইয়াত কিবা এখন দিব লাগিছিলে বাহিৰত গৈ পানী সিঁচি থাকোঁতে এইফালে ভাত লগাব লাগে বুলি পাহৰি দিছিলোঁ ভাতটো অকণমান লৰাই লওঁ আপোনালোকো চাই থাকক ময়ো লৰাই থাকোঁ আপোনালোকো চাই থাকক মানে আপোনালোকে এনেইনো ৰাখি কি কৰিম চাই থাকক এয়া ভাত হৈ আছে পূৰা উতলি আছে অকণমান লৰাই দিওঁ বাকী মাংস কেনেকৈ বনাম দেখুৱাই যাম ডিউটি যাবলৈ আছে ছেকেণ্ড শ্বিফ্ট ডিউটি আছে বৰা তুমি এনেকৈ মনে থাকিলে নহ'ব না তুমি মোৰ ভিডিঅ'ত এনেকৈ মনে থাকিলে নহ'ব ন কিবা এটা কৈ দিয়া কিবা এটা কৰিব লাগিব তুমি মই আজি এনেকৈ কাষৰীয়া কৰিছা ঠিক আছে এয়া মই মাংসত মছলা দি দিলোঁ মছলা আছে কি আপোনালোকে শুনিব পাৰিব যিখিনি মানে আপোনাৰ জিৰা বুলি কয় আপোনালোকে বহুত পৰিচিত চিনাকিত সেইখিনিয়ে অকণমান ধেমালি কৰিছোঁ তাৰপিছত ৰেড চিলি দিম এতিয়া হালধি দিয়া আছে জিৰা দিয়া আছে তাৰপিছত আপোনাৰ পেপাৰ মছলা দিয়া আছে জালুকটো তাৰপিছত এইটোৱে মেইন থিং বস্তু মটন মছলা সেইটোতে আপোনাৰ অলপ দি দিছোঁ এয়া দি দিছোঁ আপোনালোকে নিজৰ পৰিমাণত দি দিব যিমানটো আপোনালোকৰ দৰকাৰ তাৰপিছত এইফালৰ পৰা মই নিমখটো মই আগতীয়াকৈ দিওঁ সেইকাৰণে আগতীয়াকৈ দি দিছোঁ এইটো নিমখটো একদম ধুনীয়াকৈ দি দিম এতিয়া জোখত টাইমত হৈ যাব অকণমান কম হ'ব পাৰে কিন্তু বেছি কেতিয়াও নহয় যিমানি হ'ব সিমানি ভিডিঅ'তে বনাই দিম বাৰু তাৰপিছত আৰু এটা বস্তু থাকি গৈছিলে ৰেড চিলি যিটো আপোনাৰ মাংসটো অলপ কালাৰ আনিব ঠিক আছে ৰেড চিলিটো এতিয়া আপোনাৰ মোৰ পৰিমাণত 1 চামুচটো নাই দিয়া অকণমান দিছোঁ অলপ কম হ'ব আৰু অকণ দিব লাগিব
বেছি দিলেও বেয়া নহয়, কেছটো গম পায়ে নহয়। বেছিকৈ দি দিয়া মাত্ৰক আৰু ৰাতিপুৱা আৰু লেট্ৰিন দুৱাৰ খুলি থ'ব লাগিব, নহ'লে আৰু তাৰপিছত এইখিনি এটা মিলাম ধুনীয়াকৈ, চাই থাকিব। শুন অ' জান, মই ভিডিঅ'টো বনাওঁ, তুমি মিলাই দিয়া না প্লিজ, তোমাক বহুত কামত লগাইছোঁ, প্লিজ জান। অ' জান আহা না, চোৱা না মাংসখিনি কি ধুনীয়াকৈ পৰি আছে, তুমি আহি যদি মিলাই দিয়া কি মজা লাগিব। আহা হা, বহুত কষ্ট হৈছে জানে, আৰু দেখিছে না পিঁয়াজ দিছে, এইফালে আপোনাৰ নহৰু, আদা, জলকীয়া, মাইকী মানুহৰ নিচিনা বহুত ধুনীয়াকৈ খুন্দিছে। এইফালে দিছে নাই কুটন, এয়া মানে চব্জি কুটন। তেল অলপমান দিবা হা, তেলৰ দাম বহুত নহয়, অকণমান দিবা, আকৌ মই পিছত দিম বাৰু, তুমি মিলাবৰ কাৰণে। ঠিক আছে, অঁ বঢ়িয়া। আপোনালোকে যদি নিদিয়ে দিব, আৰু বেছিভাগ মানুহে দিয়ে মই জানো, মোৰ আগৰ পৰাই এইটো নিয়ম আছে। এয়া আমাৰ পুলিনে, আকৌ কৈ দিছোঁ দাস, পুলিন দাসে এয়া আমাৰ মিলাই আছে ধুনীয়াকৈ। খানা এপিচ বেছিকৈ দিম, খানা মনটো বৰ ভাল লাগিছে এপিচ দিম বুলি ভাবে। তাৰ হাঁহিটা মাৰি দিয়ে, বঢ়িয়া মিলাই আছে। বাকী দেখুৱাই যাম, চাই থাকিব, মোৰ ভিডিঅ' স্কিপ নকৰিব, আৰু নতুনকৈ অহাবোৰে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দেই। ইয়াতে মই তেল দি দিলোঁ, তেলখিনি এতিয়া গৰম হৈ আছে। তাৰপিছত এইখিনি মাংস ইয়াত ৰাখিছোঁ, এইখিনি এতিয়া আদা নহৰু পেষ্টখিনি, পিঁয়াজৰ পেষ্টখিনি, এইখিনি আলুখিনি, আৰু এটা হেল্পাৰ আহি গৈছে। হাই নমস্কাৰ দি দিয়া, নামটো কৈ দিয়া। মোৰ নাম ধ্ৰুৱজিৎ দাস। रुको जरा सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। গাঁও লাফাগুচি, ডিষ্ট্ৰিক্ট বাক্সা, অসমৰ হয় দেই ল'ৰাটো। ঠিক আছে, কেৰাহী পূৰা গৰম হৈ গৈছে। তাৰপিছত এতিয়া পিঁয়াজৰ পেষ্টটো দি দিম, তেল পূৰা একদম ধোঁৱা ওলাই গৈছে, পূৰা লাগি গৈছে পূৰা। পিঁয়াজ দি দিলোঁ, তাৰপিছত আহি যাব নহৰু আদা পেষ্টখিনি, জলকীয়া লগত আছে তাত। এতিয়া হাতটো ধুই লওঁ, পানীটো নাই, এনেকৈ ধুই ল'বলগীয়া হৈছে। তাৰপিছত এতিয়া ধুনীয়াকৈ লৰাই দিওঁ, এনেকৈ লৰাই ল'ব। পিঁয়াজটো আদা নহৰু পেষ্টখিনি ৰঙা হৈ গ'লকৈ এনেকৈ লৰাই থাকিব। ফটাফট আৰু মোৰ দিলে দেৰি হৈছে মানে ফটাফট বনাইছোঁ আৰু চাই থাকক। বাকী আপডেট পাই যাব, পাই গৈ থাকিব, ভিডিঅ' স্কিপ নকৰিব, কণ্টিনিউ চাই থাকক। এতিয়া এই তেজপাত কেইখিলা দি দিওঁ, পিঁয়াজটো অলপ অলপ ৰঙা হৈছে যে, তেজপাত কেইখিলা দি দিছোঁ। তেজপাত কেইখিলা দি দিলোঁ, আৰু অলপ 2 মিনিট ৰখি দিম। 2 মিনিট নালাগে, 1 মিনিটমান ৰখিলেই ৰঙা হৈ যাব পিঁয়াজ, তাৰপিছত মাংস চাংস দিব পাৰিম। অলপ পিঁয়াজ ৰঙা হৈ গ'ল, এতিয়া মাংসখিনি দি দিব পাৰিম। এইখিনি মাংস দি দিছোঁ, ইয়াৰ লগতো আছে মাংস দি দিছোঁ। খাম আৰু আজি খাম আৰু মাংস, আপোনালোকে লগতে খাই থাকিব ভিডিঅ'টোৰ লগতে আৰু দেই। মাংসটো ভাজি আছোঁ মানে ভিডিঅ'টো কৰি আছোঁ, আৰু এইফালে লৰাই থাকিলেও দিগদাৰ হৈছে। এবাৰ লৰাই ল'লোঁ বাৰু, তথাপিও আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ মানে 5 মিনিটমান থৈ দিব হা, ঢাকনাটো মাৰি। মাংসটো আগে মানে অলপ সিজাই ল'ব, ৰঙা কৰি ল'ব, তাৰপিছত দিব আলু চালু দিব। আমাৰ চিম্পুললি বনাইছোঁ, বেলেগ এসোপা দিয়া নাই। পিঁয়াজ নহৰু আদা এই পেষ্টখিনিতে বনাব বিচাৰিছোঁ, এনেকৈ আপোনালোকক বনাই দেখুৱাম। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰিবচোন। এয়া চাই লওক, মই ঢাকনা মাৰি থৈ দিছোঁ, 5 মিনিট হোৱা নাই। 5 মিনিট মই এনেকৈ সিজাম। খালি জুইটো কমাই থ'ব লাগিব, জুইটো কমাই থ'লে হ'ব। জুইটো লেভেলটো এইটো দিছে নাই, এইটো লেভেলত থ'ব লাগিব। যদি এনেকৈ বঢ়াই থৈ দিয়া আৰু এইখিনি দেৰি যাব, 5 মিনিট থোৱা মাত্ৰ। সেইকাৰণে এইটো লেভেলত এনেকৈ থৈ দিব হা। আৰু এতিয়া 5 মিনিট হ'ব আৰু বেছি দেৰি নাই, মই দাঙি মেলি আপোনালোকক দেখুৱাম।
এতিয়া টাইম অভাৰ হৈ গৈছে এতিয়া চাই ল'ব এই এখন এটা ভিডিঅ' কৰিছোঁ এখন এটা দাঙিছোঁ বহুত কষ্ট হৈছে 1 মিনিট ৰ'ব হা এনেই চাই ল'বা দেখুৱাই দিছোঁ এইটো চাওক কালাৰটো চাওক তাৰপিছত মই গোটেইটো দাঙি লৈছোঁ ৰ'ব এইয়া 5 মিনিটৰ পিছত লগ চাওক এইটো কালাৰ ৰঙা হৈ গ'লনে এতিয়া আপুনি আলু চালু দি দিব পাৰিব আলু দি আছোঁ এখন এটা দি আছোঁ এখন এটা মানে ভিডিঅ' কৰি আছোঁ সেইকাৰণে এতিয়া দিয়াটো দেখুৱাব পৰা নাই এনেকৈ দেখুৱাই দিছোঁ চাই ল'ব এডজাষ্ট কৰি ল'ব আলু দি হৈ গ'ল এতিয়া অলপ লৰাই দিওঁ এতিয়া এখনতে ধৰিব লাগিব এনেই অকণমান দেখুৱাই দিলোঁ বাকী মই হাতে ধৰি লৰাই লওঁ লৰাবলৈ দিগদাৰ আছে নহ'লে মাংস গৈ তলত পৰিব এনেও মাংস কেজি 1000 টকা নষ্ট হৈ যাব ইয়াত আকৌ ছাগলী মাংস 1000 আপোনালোকৰ ছাইডে কিমান ক'বচোন আমাৰতো শিৱসাগৰ ছাইডেতো 600 টকা মই ঘৰত যাওঁতে খাইছিলোঁ এতিয়া কিমান হৈছে নাজানো বাৰু ইয়াত খালি 1000 টকা দেই 800 টকা আছিলে 200 টকা আকৌ বাঢ়িছে লাষ্টত যে ইলাচি দিব লাগিব ইলাচিটো অকণমান মানে শুকুৱাই লৈছোঁ বৈয়ামত বহুত দিন থৈ দিয়া আছিলে যে কোমলি গ'ল কিয় কাৰণে শুকুৱাইছোঁ মানে আপোনাৰ ছাগলী মাংসত ইলাচি অকণ নিদিলে ভাল নালাগে পিছত মানে কি হয় গাখীৰ যেন গোন্ধ এটা বুলি কয় সেই গোন্ধটো ওলায় সেইকাৰণে সেইটো কাৰণে ইলাচি অকণ দিলে ভাল লাগে ভিডিঅ'ৰ মাজত গান এতিয়া গৰম পানী আনিছোঁ এতিয়া মাংসটো কি হৈছে চাওঁ বাৰু আকৌ 10 মিনিটৰ পিছত এতিয়া উঠাম কি বা হৈছে খাবলৈতো ভাল হ'ব লাগিব মই ভাল বনাওঁ বুলি সিহঁতে মোকে বনাব দিয়ে এয়া মাংস মাছ আনিলে ফচি যাওঁ এই গৈছিলে আৰু এইখিনি মজা কৈছিলে আইঅ' নপৰিবি অলপ এতিয়া পানী দিব লাগিব অলপ এতিয়া পানী দি দিম লৰাই ল'লোঁ ভালকৈ এই বাঁহতে মই এতিয়া পানী দিবলগীয়া কেলা খালি ক'ত দিছোঁ চোৱাই নাই বেয়াটো ওলাই গৈছে আৰু বেয়া নাপাব এইটো আমাৰ প্ৰচলিত মানে চলিত মা ভাষা মাতৃভাষা এইয়া পানীটো ইমানটোৱে দিছোঁ আৰু বেছি নিদিওঁ অলপমান এতিয়া লৰাই দিম তাৰপিছত ঢাকনা মাৰি দিম নমাই দিম আৰু হৈ যাব নাকান্দিবা তুমি নাকান্দিবা ইমান দুখ হৈছে মোৰ ল'ৰাটো বেলেগ কান্দিছে চকু টকু লাল হৈ গৈছে ল'ৰা কালিৰ পৰা কান্দি মানুহজনীয়ে ফোন কৰা নাই চকু ল'ৰা লাল কৰি দিছে ক্ৰীমেকে গঢ়ি আছে কিন্তু ক্ৰীম কৰা নাই চকু পানী মাৰিছে সেয়া আপোনালোকে গাইছে এইটো ল'ৰা আগৰ পৰা দেখি আছে এইটো ল'ৰা অন্যখনি মোৰ ভিডিঅ'ত এনেকুৱা কৰে নি দেখিছে নাই কিমান দুখ আছে বহুত দুখ ল'ৰাটো ভাগৰ এইখন আমাৰ মাৰ্কেটখন চাই লওক আৰু এতিয়া আমাৰ এটা মাংস ঠক 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 কৰি আছে চাব দেই দাঙি দিম খুলি নাঙা এইবিলাক আহা না দাঙি দিয়া না এইয়া ঠক 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 কৰি আছে চাই লওক অথনি অলপ আগত দেখিলে শুকান এতিয়া দেখিলে পানী মানে এয়াও শুকুৱাই দিম তেনেকুৱাই কৰি দিম হ'লেও অলপ পানী লাগিব ন 5টা মানুহ আছে যে সেইকাৰণে ঠক 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 কৰি আছে এই ল'ৰাটোকে আজি ঢোকা দিম এইটো কি ৰ'বা এইটো চাওক কি খাইছে চাওক এইটো চাওক অঁ নহয় চৰি এয়া এতিয়া গাইজ পূৰা মোৰ হ'বলৈ হৈ গৈছে আৰু মানে এতিয়া ধনিয়াটো দি দিওঁ ধনিয়াটো দি 5 মিনিটমান উতলোৱাৰ পিছত আৰু পূৰা সমাপ্ত কৰি দিম তাৰপিছত মই গা ধোৱাৰ পিছত ডিউটি যাব লাগিব সেইকাৰণে এতিয়া ভিডিঅ'টো ইমানতে মানে সামৰা নাই মই ধনিয়াটো দেখুৱাই ল'ম আৰু ন এইখিনি ধনিয়াখিনি আছে ধনিয়াখিনি এনেকৈ দি দিওঁ বাকী এইখিনি অলপ পিছত দিম তাৰপিছত আৰু পানী শুকাব তাৰপিছত নমাই দিম আৰু দেই চাই থাকিব
শকুন্তলা দুচমতে পুতলা আমাৰ নাপতি জানৈ ফুলমালা ও শকুন্তলা দুচমতে পুতলা भाई ये क्या है হে গাইছ মই এতিয়া মাংসটো বনাই হৈ গৈছে কিন্তু গাটো ধোৱা নাই লেতেৰা মানুহ গাটো এতিয়া ধুই ল'মগৈ তাৰপিছত আপোনাৰ কি কৰিম গাটো ধুই ল'মগৈ ধুই মাংসটো আৰু 5 মিনিটমান আছে তাৰপিছত ভিডিঅ'টো সামৰি দিছোঁ আৰু ইমানে ভিডিঅ' খালি বহুত দিন দিয়া নাই বেয়া নাপাব মানে দিবলৈ মানে মই ওলাই যাব পৰা নাই অকল ডিউটি গৈছোঁ আহিছোঁ শুইছোঁ এইখনে কৰি আছোঁ টাইম পোৱা নাই একচুৱেলি মানে বাৰু যি নহওক লগৰ এটা আহিম বুলি কৈছে যদি লগৰটোৱে মোৰ ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰিবা দেই মানে নামটো মেনশ্যন কৰি দিছোঁ দেৱজিৎ দাস সি আহিলে আমি একদম ধুনীয়াকৈ ভিডিঅ' চেন্নাই পূৰা দেখুৱাম দেই য'ত যি আছে দেখুৱাম মানে অকলে যাবলৈ বেয়া হয় ন আৰু এতিয়া মানে ডিউটি পূৰা চলি আছে যে পূৰা ৱৰ্কিং ডে হৈ গৈছে ন কৰোণা টাইমটো খতম হৈ গৈছে যে সেইটো কাৰণে এতিয়া টাইম একেবাৰে নিমিলা হৈ গৈছে বাকী এতিয়া ভিডিঅ'টো সামৰি দিছোঁ মাংস আপডেটটো ধুনীয়াকৈ দিলোঁ চাব স্কিপ নকৰিব নতুনকৈ অহা হ'ব ছাবস্ক্ৰাইব কৰিব লাইক এটা নাপাহৰিব তাৰপিছত বেল আইকনটো বজাই ধুনীয়াকৈ বেলেগ দিবৰ কাৰণে ৱেইটিং কৰিব বাই বাই